কাইলৈ সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস। গোৰেশ্বৰ সমষ্টিত শ্বহীদ দিৱসৰ আয়োজন। শ্বহীদ পৰিয়ালক সাক্ষাৎ বিজেপি কৰ্মকৰ্তাৰ। বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তাৰ সাক্ষাৎ শ্বহীদ পৰিয়ালক। লগতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মানপত্ৰ প্ৰদান। শ্বহীদ সত্ৰাৰাম ৰাজবংশীৰ ৮১ বছৰীয়া সহধৰ্মিনী ফেলনি ৰাজবংশীৰ স্বাস্থ্যৰ দায়িত্ব ল'লে যুৱ নেতা ঋষভ ৰঞ্জন দাসে। বিজেপিৰ যুৱ নেতাগৰাকীৰ পদক্ষেপক শলাগ পৰিয়ালৰ লোকৰ। নিউজ ডেস্ক, টাইম 24 নৰ্থ ইষ্ট। কালি 10 ডিচেম্বৰ আৰু 10 ডিচেম্বৰ তাৰিখটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এক স্মৰণীয় দিন। আমাৰ ত্যাগৰ দিন আৰু শৌৰ্য বীৰ্যৰ দিন। সেইদিনা অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত দেশৰ হকে জাতিৰ হকে আত্মবলিদান তথা সৰ্বোচ্চ ত্যাগ কৰিছিলে অসমত 860গৰাকী অসম আন্দোলনকাৰী। আৰু সেই অসম আন্দোলনকাৰীৰ এটা পৰিয়াল মাননীয় শ্বহীদ সত্ৰাম ৰাজবংশী ঘৰৰ আমি উপস্থিত আছোঁ। গোৰেশ্বৰ কেৰফাভিথা তেখেতৰ ঘৰ আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি তেওঁলোকৰ বীৰত্বৰ বাবে তেওঁৰ ককাক এখেতৰ স্বামীৰ বীৰত্বক আমি সকলোৱে স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ফুলাম গামোচা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যি কৃতজ্ঞতা পত্ৰ আমালৈ প্ৰেৰণ কৰিছিল, সেই কৃতজ্ঞতা পত্ৰ আমি এই পৰিয়ালটোক প্ৰেৰণ কৰিলোঁ। আমি সকলোৱে গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়াই। তেওঁলোকে 80 দশকত দেখাই যোৱা অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যি যুঁজখন, সেই যুঁজখন আমি আগন্তুক দিনলৈ অব্যাহত ৰাখিব লাগিব। তেওঁলোকৰ সপোনৰ অসমখন গঢ়াৰ বাবে, জাতিটো তথা খিলঞ্জীয়া আধিপত্য এখন অসম গঢ়াৰ বাবে আমিও যুৱ প্ৰজন্মই কাম কৰিব লাগিব। এওঁলোকৰ বীৰ গাথা বুকুত বান্ধি আমি আগবাঢ়ি যাব লাগিব। গতিকে পৰিয়ালবৰ্গৰ তেওঁলোকৰ যি অসীম তেওঁৰ ত্যাগ, সেই ত্যাগক আমি স্মৰণ কৰিছোঁ, চেলুট দিছোঁ। এইখিনিয়ে। আৰু স্বজাতিৰ হকে 1983 চনৰ যি গণ আন্দোলন, অসম আন্দোলনত শ্বহীদ বৰণ কৰা আমি যিসকল শ্বহীদ পৰিয়ালৰ লোক আছে, তেখেতসকলৰ বাসগৃহত আহি আমি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াল হিচাপে অসমৰ সন্মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সন্মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু যুৱ মৰ্চাৰ সন্মাননীয় ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়াৰ চহী সম্বলিত আমি তেখেতসকলক এটি বাৰ্তা স্মাৰক পত্ৰৰ যোগেদি আমি প্ৰেৰণ কৰিছোঁ। আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ 5গৰাকীকৈ বীৰ শ্বহীদে আত্মবলিদান দিছিল। তো এই সুযোগতে আমি মহান শ্বহীদসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমাৰ এই সময়ছোৱাত তেখেতসকলক দিবলৈ একো নাই। আমি যিহেতু কালি 10 ডিচেম্বৰ শ্বহীদ দিৱস, সেই শ্বহীদ দিৱসৰ প্ৰাক মুহূৰ্তত আমি তেখেতসকলৰ বাসগৃহত আহি আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি ত্যাগ, সেই ত্যাগক আমি স্মৰণ কৰিছোঁ। এইটো মোৰ মা হয়। আটা আছিল আমাৰ শ্বহীদ যি হৈছিল সত্ৰাম ৰাজবংশী। তাৰপিছত আটা মৰাৰ পৰা এনেই বেয়াও লাগি আছিল, বহুত দিনৰ পৰা সেই শ্বহীদ হৈ আছিল বাৰু। তাৰপিছত এতিয়া আৰু খবৰ মানে মাজে মাজে লৈ আছিল। আবগাৰ আমি 5 লাখ টকাও পাইছোঁ, নাপোৱা নহয়। পাই সেনে আমাৰ থকা ঘৰচন নাছিল বাৰু, বহুত আমি সুবিধা কৰি লৈছোঁ। আগতে ভাড়া ৰুমত আছিলোঁ, ভাড়া ৰুমৰ পৰা আহিলোঁ, আহি সেনেকৈ অলপ সুবিধা কৰি ল'লোঁ, লৈ সেনেকৈ চলি আছোঁ আৰু কিবা এটা কৰি। এতিয়া ভৱিষ্যত যদি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যদি আমাক কিবা এটা সুবিধা কৰি দিয়ে, সেইটো ভাল পাম। আৰু মোৰ একজন ল'ৰা আছে, ল'ৰাটো এইবাৰ ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে। ল'ৰাটো যদি কিবা এটা সুবিধা কৰি দিয়ে আৰু যিতে নহওক, এতিয়া বহুত ভাল পালোঁ বাৰু। যিটো সত্ৰাম ৰাজবংশীৰ পৰিবাৰ আছে, আইতা একদম বিছনাত পৰি আছে। আমি এতিয়া চোৱা চিন্তা কৰিব লাগে, এইটো মা হয়। মা হ'লেও তাৰমানে আমি আটাৰ ঘৰতে যাতে আছোঁ, আমি আইতাক চোৱাটো তাৰমানে আমাৰ কৰ্তব্য আৰু আইতাক চাই আছোঁ। আৰু আপোনালোকেও চাব পাৰে, ভিতৰত আইতা আছে, ভালকৈ ৰাখছোঁ আইতাক, যিখিনি ৰাখছোঁ। এতিয়াৰ মা আছে, সেইকেইটাই পৰিয়াল, আইতাৰ ভিতৰত আছে। কি ক'ব আজি যে এনেকৈ আহিছে, বহুত ভাল লাগছে আৰু একদম নথৈ আনন্দিত হৈছোঁ। আৰু মুখ্যমন্ত্ৰী ছাৰলৈ আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী চহী কৰি দিয়া বুলি কৈছে, সেইটো দিয়াৰ কাৰণে বহুত ভাল লাগছে। আৰু ছাৰে বহুত ভালে লাগছে, বহুত ভাল কাম কৰিছে এইটো বিজেপি চৰকাৰে। কিন্তু তাৰ কাৰণে আৰু এটাই অনুৰোধ, যেন কিবা এটা আমাক পৰিয়ালটোৰ কাৰণে সুবিধা কৰি দিয়ে। সেইটো সুবিধা কৰি দিলে আমি বহুত আৰু ভাল পাম। কাৰণ কিয়, চলাৰ কাৰণে বহুত অসুবিধা। যিটো মোৰ হাজবেণ্ড আছে, হাজবেণ্ডো বহুত বেমাৰী, চলাৰ কাৰণে অসুবিধা। মই কিবা এটা এনেই কাম কৰি চলি আছোঁ ঘৰখন। আৰু মাও এতিয়া নৰে, আইতাতো একদম নৰেয়ে, বিছনাত সেই কৰি আছে। আপোনালোকে চাই যাওক, আইতাকো একবাৰ দেখাব পাৰিব, দেখাই যদি। নমস্কাৰ। পোনপ্ৰথমে আমি শ্বহীদ পৰিয়ালৰ যে আমাৰ ৰাজ্যিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা যে আমাৰ শ্বহীদ পৰিয়ালৰ ওচৰত গৈ পেলাই তেখেতসকলক সন্মান জনাব দিছে, তো সেই
আমাৰ আহ্বান অনুযায়ী আমি আজি গড়েশ্বৰত উপস্থিত হৈছোঁ। তো আজি শ্বহীদ পৰিয়ালৰ ওচৰত আমি তেখেতসকলৰ ওচৰত আহি পেলাই যে তেখেতসকলে জাতিৰ কাৰণে যে ত্যাগ কৰিলে, তো আমি তেখেতসকলৰ ত্যাগ আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু লগতে আমাৰ অহাকালি আমাৰ সমগ্ৰ অসমতে শ্বহীদ দিৱস পালন কৰা হ'ব। তো সেই উদ্দেশ্যে আমি তেখেতসকলৰ যি ত্যাগ কৰিলে, আমি যুৱ প্ৰজন্মই জানিব লাগে যে তেখেতসকলে জাতিৰ কাৰণে কি কৰিলে। আজি আমি ইয়াত গড়েশ্বৰ পৰিয়ালত ইয়াতে বাইদেউৰ ওচৰত আহিলোঁ, তেখেতৰ মনৰ কথা জানিলোঁ যে সেই সময়ত কেনেকুৱা যে ঘটনাবিলাক জানিলোঁ। আমি এটা মেছেজ দিব বিচাৰোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াই জাতিৰ সংকটৰ সময়ত মাত মাতি যাম আৰু মাত মাতি গৈছিলে। তো মই বৰ্তমান মই বৰ্তমান ভাৰতীয় জনতা পাৰ্টী তামোলপুৰ জিলাৰ সভাপতি হিচাপে নহয়, মই আজি আহিছোঁ জাতিৰ যে ত্যাগ, সেই ত্যাগৰ আমাৰ যে শলাগ ল'ব লাগে, তেখেতসকলৰ যে ত্যাগ কৰি গ'ল, আমি সেইটো মানে মেছেজ এটা দিব লাগে যে আমি তেখেতসকলে যে ত্যাগ কৰিলে সেইটো মানে আমাৰ জাতীয় চেতনা আমি মানে প্ৰত্যেকজন যুৱ মৰ্চা কাৰ্যকৰ্তা নহয়, আমাৰ প্ৰত্যেকজন স্বাভিমানী অসমীয়াই সেই ত্যাগ আমি সন্মান জনাব লাগে। তো সেইখিনি।